নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এয়া বনাব লৈছোঁ মাছৰ মূৰৰ সৈতে অমিতাৰ খাৰ। অমিতাৰ খাৰ বনাবলৈ মই ইউজ কৰিছোঁ অমিতা, মাছৰ মূৰ, খাৰ। ইয়াত মই কলৰ খাৰ ব্যৱহাৰ কৰিছোঁ, আদা এডোখৰ, জলকীয়া, নিমখ, পাত ধনিয়া। ইয়াত মই তেল হালধি ইউজ নকৰোঁ, যিকোনো খাৰ আঞ্জাতে মই তেল হালধি ইউজ নকৰোঁ। অমিতাখিনি সৰু সৰুকৈ কাটিলোঁ, যিমান পাৰে সিমান পাতলকৈ কাটিব পাৰিলে ভাল হয়, সোনকালে সিজে। এতিয়া মই কেৰাহীখনত পানী দি দিলোঁ, তাতে অমিতাখিনি ঢালি দি দিলোঁ, নিমখ দিলোঁ, কলৰ খাৰ 1 কৰচ দি দিলোঁ। এতিয়া এইখিনি মই 20 মিনিটমান সিজিবলৈ দি দিম। এয়া 20 মিনিট হৈ গ'ল। এতিয়া এইখিনি মই কৰচখনেৰে এনেকৈ হেঁচি হেঁচি ভাঙি দিম, তেতিয়া খাবলৈ থুপথুপীয়া হয় আঞ্জাখন। আৰু এতিয়া মই মাছৰ মূৰ 2 পিচ দি দিম আৰু মাছ 1 পিচ আছিলে তাকো দি দিলোঁ। এইখিনি এতিয়া মই আৰু 5 মিনিটমান সিজিবলৈ দি দিম। পাঁচ মিনিট সিজি যোৱাৰ পাছত এয়া মাছৰ মূৰকেইটা অলপ অলপ এনেকৈ ভাঙি দি দিলোঁ আৰু আদা এডোখৰ থেতেলিয়াই দি দিলোঁ। এতিয়া কেঁচা জলকীয়া কেইটামান থেতেলিয়াই দি দিলোঁ। আপোনালোকে যিমান জলকীয়া খায় তাৰ পৰিমাণ অনুযায়ী দিব পাৰে। মই অলপ জলকীয়া বেছিকৈ খাওঁ, মই 5টামান জলকীয়া দি দিলোঁ আৰু শেষত পাত ধনিয়া কেইখনমান মিহি মিহিকৈ কাটি দি দিম। এনেকৈ মাছৰ মূৰৰ সৈতে অমিতাৰ খাৰ আঞ্জাখন সঁচাকৈ খাবলৈ বহুত সোৱাদৰ হয়। আপোনালোকে কেতিয়াবা খাবচোন বনাই।